কৃষ্ণৰ জন্মাষ্টমী উৎসৱ খুব আড়ম্বৰপূৰ্ণভাৱে পালিত হয়। কেৱল ভাৰততেই নহয়, বিশ্বজুৰি এই উৎসৱ পালিত হ'ব। এই দিনটোক শ্ৰীকৃষ্ণৰ জন্মদিন বুলি ধৰা হয়। এইবাৰ জন্মাষ্টমীৰ নানান দিশৰ পৰা বিশেষ হ'ব। দ্বাপৰ যুগৰ সৈতে একেই যুগ পৰিছে। কৃষ্ণৰ জন্মৰ সময়ত গঠিত আটাইবোৰ যুগেই পৰিছে জন্মাষ্টমীত। শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত যিসমূহ যুগ গঠিত হৈছিল, সেই একেই যুগ এইবাৰো তৈয়াৰ হৈছে। সেই জন্মাষ্টমী উপলক্ষে এইবাৰ কৃষ্ণৰ আৰাধনা কৰা খুবেই উপকাৰী। এইবাৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ২৬ আগষ্ট বিয়লি ৩:৪০ আৰম্ভ হৈ শেষ হ'ব ২৭ আগষ্টৰ বিয়লি ২:২০। পূজাৰ সময় কেতিয়া? ৰাশিৰ দৰে জন্মাষ্টমীটো তিথি আৰু যুগৰ গুৰুত্ব আছে। এইবাৰ জন্মাষ্টমী পূজাৰ সময় ২৭ আগষ্ট পুৱা ১১:৫৯ পৰা আৰম্ভ কৰি চলিব দুপৰীয়া ১২:৪৩ পৰ্যন্ত। এইবাৰ পূজাৰ মুঠ সময়কাল হ'ব ৪৪ মিনিট। ৰোহিণী নক্ষত্ৰ ২৬ আগষ্ট বিয়লি ৩:৫৫ পৰা আৰম্ভ হৈ ২৭ আগষ্টৰ বিয়লি ৩:৩৮ পৰ্যন্ত চলিব। কি ধৰণৰ কাকতলীয় ঘটনা ঘটিছে এইবাৰৰ জন্মাষ্টমীত? ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰত নিশা ১২ বজাত ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও সূৰ্য সিংহ ৰাশিত আৰু চন্দ্ৰ বৃষ ৰাশিত আছে। শ্ৰীকৃষ্ণৰ জন্মৰ সময়টো একে স্থানতেই আছিল চন্দ্ৰ আৰু সূৰ্য। এইবাৰ শৰখন যুগ আৰু জয়ন্ত যুগো ২৬ আগষ্টত গঠিত হৈছে, যিয়ে নিৰ্দেশ কৰে যে এই জন্মাষ্টমীত কৃষ্ণৰ পূজা কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ'ব আৰু আপুনি বহু উপকাৰো পাব। কৃষ্ণৰ জন্মাষ্টমী উৎসৱ খুব আড়ম্বৰপূৰ্ণভাৱে পালিত হয়। কেৱল ভাৰততেই নহয়, বিশ্বজুৰি এই উৎসৱ পালিত হ'ব। এই দিনটোক শ্ৰীকৃষ্ণৰ জন্মদিন বুলি ধৰা হয়। এইবাৰ জন্মাষ্টমীৰ নানান দিশৰ পৰা বিশেষ হ'ব। দ্বাপৰ যুগৰ সৈতে একেই যুগ পৰিছে। কৃষ্ণৰ জন্মৰ সময়ত গঠিত আটাইবোৰ যুগেই পৰিছে জন্মাষ্টমীত। শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত যিসমূহ যুগ গঠিত হৈছিল, সেই একেই যুগ এইবাৰো তৈয়াৰ হৈছে। সেই জন্মাষ্টমী উপলক্ষে এইবাৰ কৃষ্ণৰ আৰাধনা কৰা খুবেই উপকাৰী। এইবাৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ২৬ আগষ্ট বিয়লি ৩:৪০ আৰম্ভ হৈ শেষ হ'ব ২৭ আগষ্টৰ বিয়লি ২:২০। পূজাৰ সময় কেতিয়া? ৰাশিৰ দৰে জন্মাষ্টমীটো তিথি আৰু যুগৰ গুৰুত্ব আছে। এইবাৰ জন্মাষ্টমী পূজাৰ সময় ২৭ আগষ্ট পুৱা ১১:৫৯ পৰা আৰম্ভ কৰি চলিব দুপৰীয়া ১২:৪৩ পৰ্যন্ত। এইবাৰ পূজাৰ মুঠ সময়কাল হ'ব ৪৪ মিনিট। ৰোহিণী নক্ষত্ৰ ২৬ আগষ্ট বিয়লি ৩:৫৫ পৰা আৰম্ভ হৈ ২৭ আগষ্টৰ বিয়লি ৩:৩৮ পৰ্যন্ত চলিব। কি ধৰণৰ কাকতলীয় ঘটনা ঘটিছে এইবাৰৰ জন্মাষ্টমীত? ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰত নিশা ১২ বজাত ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও সূৰ্য সিংহ ৰাশিত আৰু চন্দ্ৰ বৃষ ৰাশিত আছে। শ্ৰীকৃষ্ণৰ জন্মৰ সময়টো একে স্থানতেই আছিল চন্দ্ৰ আৰু সূৰ্য। এইবাৰ শৰখন যুগ আৰু জয়ন্ত যুগো ২৬ আগষ্টত গঠিত হৈছে, যিয়ে নিৰ্দেশ কৰে যে এই জন্মাষ্টমীত কৃষ্ণৰ পূজা কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ'ব আৰু আপুনি বহু উপকাৰো পাব।